ডিয়াৰ ফ্ৰেণ্ডছ, আমি আজি আলোচনা কৰিম 2017 চনতে ৰিয়া চক্ৰৱৰ্তীয়ে ভায়েকক ড্ৰাগছৰ বিষয়ে মেছেজ কৰিছিল, কিন্তু সেই মেছেজটো CBI বা ইনভেষ্টিগেশ্যন এজেন্সিয়ে কেনেকৈ পালে? হোৱাটছএপটো আচলতে সিকিউৰ নহয় নেকি? আপুনি মইতো সদায় ব্যৱহাৰ কৰোঁ, আপুনি মই বহুত কিবা কিবি পাৰ্চনেল বস্তু শ্বেয়াৰ কৰোঁ। তো এই হোৱাটছএপৰ ডাটাবোৰ আচলতে তেওঁলোকে পায় কেনেকৈ? আমাৰ মোবাইলৰ ক'ত ছেভ থাকে? গোটেইখিনি আলোচনা কৰিম। তো গোটেইখিনি জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনাৰ মোবাইলৰ ইণ্টাৰনেল ষ্ট'ৰেজত গৈ ইণ্টাৰনেল ষ্ট'ৰেজৰ ভিতৰত হোৱাটছএপ বুলি অপশ্যন পাব। হোৱাটছএপৰ ভিতৰত গৈ পিনি আপুনি তাত পাব ডাটাবেজ। সেই ডাটাবেজৰ ভিতৰত আপুনি পাব মেছেজ ষ্ট'ৰ। সেই মেছেজ ষ্ট'ৰটো বহুত ডাঙৰ ডাঙৰ MB বা GB থাকে। তাৰমানে আপোনাৰ মোৰ গোটেই মেছেজখিনি সেই মেছেজ ষ্ট'ৰ বুলি যিকেইটা ফল্ডাৰ থাকিব তাত ছেভ হৈ থাকে। তো সেই মেছেজ ষ্ট'ৰ ফল্ডাৰটো যদি কোনো পুলিচ বা CBI এজেন্সিয়ে পায়, তেতিয়াহ'লে আপোনাৰ মোৰ আমি কিমান দিনে কিমান মেছেজ কৰিলোঁ সেই গোটেইখিনি মেছেজ সেই মেছেজ ষ্ট'ৰ ফল্ডাৰটোত ছেভ হৈ থাকে। আজিৰ পৰা 7 দিনৰ পৰা 9 দিনৰ ভিতৰত আমি যিখিনি মেছেজ কৰিছোঁ সেইখিনি মেছেজ আমি চাব পাৰিম সেই মেছেজ ষ্ট'ৰৰ ডাটাবেজটোৰ পৰা। যদি 7 দিন বা 9 দিন পাৰ হৈ গ'ল, যিহেতু 2017ৰে মেছেজ তেখেতসকলে পাইছে, তো সেই মেছেজটো কেনেকৈ পাব লাগিব? যদি আপুনি ফোনটো চেঞ্জ কৰা নাই, সেই চেম ফোনটোতে আপুনি ব্যৱহাৰ কৰি আছে বহু দিনৰ পৰা, তেতিয়াহ'লে আপোনাৰ ডিভাইচত ছেটিংছত গৈ পিনি আপোনাৰ ডেটটো চেঞ্জ কৰি আপুনি সেই মেছেজখিনি চাব পাৰে। আপোনাৰ সেই আগতে মেছেজ ষ্ট'ৰত কোনখিনি মেছেজ আছিল সেইটো হ'ল প্ৰথম। 2 নম্বৰটো হ'ল আপুনি মই যিখিনি মেছেজ কৰিম হোৱাটছএপৰ সেই মেছেজখিনি গুগল ড্ৰাইভত ছেভ হৈ থাকে। মানে আপোনাৰ মোৰ গোটেই ডাটাখিনি আপুনি মই যিমানখিনি মেছেজ কৰিলোঁ, আমি মেছেজটো ডিলিট কৰি দিলোঁ, সেই মেছেজ ষ্ট'ৰত বা গুগল ড্ৰাইভত সেইখিনি ছেভ হৈ থাকে। এই দুটা অপশ্যন। ছাপ'জ আপুনি মই যদি গুগল ড্ৰাইভৰ পৰা বা আমাৰ এই ইণ্টাৰনেল ষ্ট'ৰেজৰ সেই ডাটাবেজৰ পৰা যদি আমি ডিলিট কৰি থওঁ, তেতিয়াহ'লে পুলিচ বা ইনভেষ্টিগেশ্যন এজেন্সিয়ে পাব কেনেকৈ? কাৰণ ৰিয়া চক্ৰৱৰ্তীয়ে যেতিয়া 2017 চনতে মেছেজ কৰিছিল, সেই মেছেজটো তেখেতে ডিলিট কৰি দিছিল, কাৰণ সেইটো তেখেতৰ খুব পাৰ্চনেল মেছেজ আছিল, যিটো ড্ৰাগছৰ বিষয়ে মেছেজ কৰিছিল। তো তাৰ বাবে বহুকেইখন ৰাষ্ট্ৰত এনেকুৱা কিছুমান নিয়ম আছে, যিবোৰ নিয়ম হ'ল হোৱাটছএপে তেওঁলোকে যিমানখিনি ডাটা আপুনি মই যিমানখিনি মেছেজ কৰিম সেই মেছেজৰ ডাটা কিছুমান তেওঁলোকে ছেভ কৰি থ'ব লাগিব। আকৌ যদি চৰকাৰে বা ইনভেষ্টিগেশ্যন এজেন্সি বা পুলিচে যদি সেইবোৰ বিচাৰে, তেতিয়াহ'লে এইবোৰ দিবলৈকে হোৱাটছএপ বাধ্য। তেওঁলোকে কি ডাটাবেজনো ছেভ কৰি লয়? আপুনি মই যদি এতিয়া মেছেজ কৰোঁ, ছাপ'জ এইমাত্ৰ যদি মই মেছেজ এটা দিওঁ, এতিয়া কিমানখিনি টাইমত কাক মেছেজ কৰিলোঁ সেইটো হোৱাটছএপে ছেভ কৰি লয়। যাক মই মেছেজ কৰি তেখেতৰ ফোন নম্বৰটো আৰু মোৰ ফোন নম্বৰটো তেওঁলোকৰ তাত ছেভ থাকিব। তাৰপিছত থাকিব কোনটো ডিভাইচৰ পৰা মই কোনটো মোবাইলৰ পৰা বা ক'ৰ পৰা মই মেছেজ কৰিলোঁ, কোনটো ডিভাইচলৈকে মেছেজ কৰিলোঁ, সেইখিনিও হোৱাটছএপে ছেভ কৰি থয়। তাৰপিছত থাকিব আপোনাৰ মোৰ ডিভাইচটোৰ মডেল, কোম্পানী কমপ্লিট, IMEI নাম্বাৰ কমপ্লিট পৰ্যন্ত তেওঁলোকে চব ছেভ কৰি থয়। আকৌ যদি কেতিয়াবা বহুত ডাঙৰ এটা ঘটনা ঘটে আৰু সেই ঘটনাটোত যদি এইখিনি ডাটা চৰকাৰ বা ইনভেষ্টিগেশ্যন এজেন্সিয়ে বিচাৰে, তেতিয়াহ'লে হোৱাটছএপে এইবোৰ দিবলৈ বাধ্য। এই গোটেই ডাটাখিনিক মেটা টেগ বুলি কয়। এই মেটা টেগটো হোৱাটছএপে ছেভ কৰি থয়। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুসকলে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।